নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ পিৰালি পালেঙৰ আঞ্জা। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ইফালে এয়া লৈ লৈছোঁ পিৰালি পালেং, এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। আনফালে আকৌ বিলাহী, পিঁয়াজ, নহৰু এইখিনি যোগাৰ কৰি ল'লোঁ। ইফালে কেৰাহীখনত মই এয়া মাছ ভাজি লৈছোঁ। মাছখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। মাছ মই এয়া কচ মাছ লৈ লৈছোঁ। কচ মাছ যিহেতু মই খুব খাই ভাল পাওঁ, সেই কচ মাছেই লৈছোঁ। মাছকেইপিচ আগতীয়াকৈ যদি ফ্ৰাই কৰি লওঁ তেতিয়া ভাল হয়। এয়া মাছকেইপিচ হৈ গৈছে, এইখিনি নমাই লৈছোঁ। এইফালে আকৌ পালেংখিনি মই ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ। একেখন কেৰাহীতে পিঁয়াজ, জলকীয়া দি ভাজি লৈছোঁ। ইয়াতে এতিয়া শাকখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া জোখমতে হালধি আৰু নিমখ দি দিছোঁ। এতিয়া এইখিনি দি ভালদৰে লৰাই লৈছোঁ। পালেং শাক যিহেতু দেখিছেনে একেবাৰে পমি গৈছেগৈ। এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ সিজালৈকে ৰৈ দিলোঁ। লগতে এতিয়া কাটি থোৱা বিলাহীখিনিও দি দিছোঁ। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাবচোন, খুব ভাল লাগে। এইফালে নহৰু কেইফুটামান থেতেলিয়াই দি দিছোঁ। ইয়াতে এতিয়া পানী দি দিছোঁ, যিহেতু মই জোল বনাম। এয়া উতল অহাত এতিয়া মাছ কেইপিচ ইয়াতে দি দিছোঁ। আৰু একেবাৰে কম সময়তে হৈ যায় এই আঞ্জাবিধ বনাবলৈ। যিসকলে বনাইছে নিশ্চয় গমেই পায় নহয়নে? ইফালে এয়া দেখিছেনে মোৰ আঞ্জা ৰেডি হৈ গ'ল। মই বাচন এটাত এনেকৈ নমাই লৈছোঁ। আৰু আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে? আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো